ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনুৱেল এক্সাম হৈ আছে নিশ্চয় বা আগলৈকো হৈ থাকিব এতিয়া কথা হ'ল তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণৰ এনুৱেল এক্সামৰ এখন পেপাৰ মই ইয়াত তুলি দিছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে এইখন পেপাৰে তোমালোকৰ আহিব কাৰণ ডিষ্ট্ৰিক্ট ৱাইজত বা বেলেগ বেলেগ প্ৰশ্ন কাকত হ'ব পাৰে সম্পূৰ্ণ পাঠটো ভালকৈ চাবা তোমালোকে তাৰপিছতে আৰু কথা হ'ল প্ৰশ্নৰ আৰ্হি এটা বুজি পাবা এতিয়া ইয়াত এটা প্ৰশ্ন দিছে মই তোমালোকক স্পেচিয়েলি সেই প্ৰশ্নটো কৈছোঁ যে 2 নম্বৰ ক যে নিজৰ নামটোক লৈ সুখী বা দুখী হ'ব লাগেনে যদি নালাগে কিয় নালাগে এনেকুৱা ধৰণৰ এটা প্ৰশ্ন গতিকে প্ৰশ্নটো তোমালোকে এইবাৰ মেট্ৰিক পৰীক্ষাত হুলস্থুল হৈ গৈছে শুনিছেনে যে ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন নাই পৰা কোনোবাই এইবিলাক কিয় হৈছে জানানে থৰলি যদি মানে গোটেই পাঠটো ভালকৈ নোচোৱা বা মনত আয়ত্ব কৰিবলৈ চেষ্টা নকৰা তেতিয়াহ'লে প্ৰব্লেমটো হ'বই গতিকে পাঠবোৰ মনোযোগেৰে পঢ়িবা বি পি আছামিজ ক্লাছেছ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা বাই বাই থেংক ইউ